এই মুহূৰ্তত এটা অতি গুৰুত্বপূৰ্ণ খবৰ দিবলৈ ওলাইছোঁ। গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰা ঢুলীয়া বিহুৱতীৰ বাবে ভাল খবৰ। যিসকল ঢুলীয়া বিহুৱতীয়ে গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰাৰ বাবে যোগদান কৰিছিল তেওঁলোকৰ বাবে এই মুহূৰ্তত এটা অতি ভাল খবৰ। 30 জুন আৰু 1 জুলাইত ঢুলীয়া বিহুৱতীয়ে লাভ কৰিব এই ধন। আচলতে যিসকল ঢুলীয়া বিহুৱতীয়ে এই গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰাৰ বাবে যোগদান কৰিছিল তেওঁলোকক 30 জুন আৰু 1 জুলাইত এই ধন দিয়া হ'ব বুলি কেবিনেটত সিদ্ধান্ত লোৱা হৈছে আৰু বিভিন্ন মন্ত্ৰীৰ উপস্থিতিত প্ৰদান কৰা হ'ব এই ধন আৰু বিভিন্ন জিলাই জিলাই বিভিন্ন মন্ত্ৰীসকলক দায়িত্ব দিয়া হৈছে এই ধন দিয়াৰ বাবে। লগতে প্ৰদান কৰা হ'ব একোখনকৈ প্ৰমাণপত্ৰ আৰু প্ৰমাণপত্ৰ দিয়া হ'ব সকলোকে একোখনকৈ। পোনে পোনে ঢুলীয়া বিহুৱতীৰ একাউণ্টত সোমাব এই ধন আৰু যিসকল ঢুলীয়া বিহুৱতীয়ে এই গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰাৰ বাবে যোগদান কৰিছিল তেওঁলোকৰ পোনে পোনে যিসমূহ একাউণ্ট দিয়া হ'ব সেই একাউণ্টত এই ধন পোনে পোনে সোমাব বুলি সিদ্ধান্ত এটা লোৱা হৈছে। ডিব্ৰুগড় আৰু শোণিতপুৰত মুখ্যমন্ত্ৰীৰ উপস্থিতিত প্ৰদান কৰা হ'ব এই ধন। ডিব্ৰুগড় আৰু শোণিতপুৰত মুখ্যমন্ত্ৰীয়ে এই কাৰ্য উদ্বোধন কৰিব আৰু তাৰ পিছতে বিভিন্ন মন্ত্ৰীসকলে এই ধন প্ৰদান কৰিব বুলি কেবিনেটত সিদ্ধান্ত লোৱা হৈছে। পুনৰ জনাইছোঁ আমি এই খবৰটো, গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰা ঢুলীয়া বিহুৱতীৰ বাবে ভাল খবৰ। 30 জুন 1 জুলাইত ঢুলীয়া বিহুৱতীয়ে লাভ কৰিব মাননি। বিভিন্ন মন্ত্ৰীৰ উপস্থিতিত প্ৰদান কৰা হ'ব এই ধন। লগতে প্ৰদান কৰা হ'ব একোখনকৈ প্ৰমাণপত্ৰ। পোনে পোনে ঢুলীয়া বিহুৱতীৰ একাউণ্টত সোমাব এই ধন। ডিব্ৰুগড় আৰু শোণিতপুৰত মুখ্যমন্ত্ৰীৰ উপস্থিতিত প্ৰদান কৰা হ'ব এই ধন।